নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে দ্য ডাৰ্ক ৰিয়েলিটি। দ্য ডাৰ্ক ৰিয়েলিটিলৈ আপোনাক স্বাগতম জনাইছো। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। ভাৰতত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত সম্পৰ্ক কেনেকুৱা, এই সম্পৰ্কে আলোচনা কৰিবলৈ চেষ্টা কৰিম। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা আৰু দায়িত্ব বিভাজিত হৈ থকা শাসন ব্যৱস্থাৰ ফেডাৰেল গাঁথনিৰ বাবেই ভাৰত এখন বৈচিত্ৰ্যময় দেশ। 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱা ভাৰতৰ সংবিধানত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা আৰু দায়িত্ব বিতৰণৰ ৰূপৰেখা আছে। কিন্তু সময়ৰ লগে লগে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত সম্পৰ্কক লৈ বিতৰ্ক আৰু সমালোচনাৰ সৃষ্টি হৈছে। কিছুমান ৰাষ্ট্ৰীয় দলে ক্ষমতাৰ অধিক কেন্দ্ৰীকৰণৰ পোষকতা কৰে, কিছুমান ৰাজনৈতিক শক্তিয়ে অধিক বিকেন্দ্ৰীকৰণৰ পোষকতা কৰি আহিছে। ঐতিহাসিক যদি প্ৰসংগলৈ চাওঁ, ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্বত আছিল দেশৰ ভৱিষ্যত প্ৰতি ভিন্ন দৃষ্টিভংগী থকা এক দূৰদৰ্শী নেতাৰ দল। তাৰে ভিতৰত কোনোৱে যদি শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ পোষকতা কৰিছিল, আন কোনোৱে আকৌ ৰাজ্যসমূহৰ বাবে উল্লেখযোগ্য মাত্ৰাৰ স্বায়ত্তশাসন থকা ফেডাৰেল ব্যৱস্থাৰ পোষকতা কৰিছিল। ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতৰ দায়িত্ব থকা সংবিধান সভাই অৱক্ষত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিভাজনৰ আংশিক ফেডাৰেল ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। ভাৰতীয় সংবিধানৰ অধীনত প্ৰতিৰক্ষা, বৈদেশিক নীতি, মুদ্ৰানীতি আদিৰ দৰে সমগ্ৰ দেশক প্ৰভাৱিত কৰা বিষয়সমূহ কেন্দ্ৰীয় চৰকাৰৰ অধীনত ৰখা হয়। আনহাতে ৰাজ্য চৰকাৰসমূহক কিছু বিষয় যেনে কৃষি, শিক্ষা, স্বাস্থ্যসেৱা আদি ক্ষমতা প্ৰদান কৰা হয়। ইয়াৰ উপৰি সংবিধানত কনকাৰেণ্ট ক্ষমতাৰ বিষয়ে সন্নিৱিষ্ট কৰা হৈছিল, য'ত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ে কিছুমান বিষয় যেনে কৰ আৰু অপৰাধমূলক আইনত আইন প্ৰণয়ন কৰিব পাৰে। বৰ্তমানৰ সমস্যাসমূহ। সংবিধানত উল্লেখ কৰা ক্ষমতা বিভাজন হোৱাৰ পাছত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সম্পৰ্কক লৈ বহু সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰ এটা মূল বিষয় হৈছে কেন্দ্ৰীয় চৰকাৰৰ হাতত ক্ষমতাৰ কেন্দ্ৰীভূতীকৰণ, যাৰ ফলত ফেডাৰেল গাঁথনিত খহনীয়াক লৈ উদ্বেগ সৃষ্টি হৈছে। শেহতীয়া বছৰবোৰত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ আৰু ন্যায়পালিকাৰ স্বতন্ত্ৰতাৰ ক্ষমতা হ্ৰাস কৰা কেইবাটাও উদাহৰণ দেখা গৈছে। যেনে ৰাষ্ট্ৰীয় ন্যায়িক নিযুক্তি আইন গৃহীত, য'ত ন্যায়াধীশ নিযুক্তি কলেজিয়াম ব্যৱস্থাৰ ঠাইত পৰোক্ষভাৱে চৰকাৰী মানুহ থকা আয়োগ এটা গঠন কৰিব বিচাৰিছিল। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত বিবাদৰ আন এটা মূল কাৰণ হ'ল ৰাজ্যসমূহৰ আৰ্থিক স্বায়ত্তশাসনৰ অভাৱ। যিহেতু দেশৰ ৰাজহৰ এক উল্লেখযোগ্য অংশ কেন্দ্ৰীয় চৰকাৰে নিয়ন্ত্ৰণ কৰে, ৰাজ্য চৰকাৰসমূহ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিবলগীয়া হয়। ইয়াৰ ফলত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে যে ৰাজ্য চৰকাৰসমূহে নিজৰ কাম কাজ ৰূপায়ণৰ বাবে পুঁজিৰ অভাৱ হয় আৰু প্ৰায় আৰ্থিক সহায় বাবে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিবলৈ বাধ্য হয়। এই সমস্যা সমাধান কিদৰে সম্ভৱ? প্ৰস্তাৱিত সমাধানসমূহ: ৰাজ্য চৰকাৰৰ অধিক ক্ষমতা আৰু দায়িত্ব অৰ্পণ কৰি ইয়াক অধিক স্বায়ত্তশাসন প্ৰদান কৰা। ইয়াৰ বাবে সংবিধান সংশোধন কৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিভাজন পুনৰ বিবেচনা কৰিব লাগে আৰু কনকাৰেণ্ট লিষ্টৰ বিষয়সমূহৰ বাবে স্পষ্ট নিৰ্দেশনা স্থাপন কৰিব লাগিব। কনকাৰেণ্ট লিষ্টৰ বিষয়সমূহৰ ওপৰত ৰাজ্য চৰকাৰে 2/3 মেজৰিটিৰ দ্বাৰা পাছ কৰা আইনৰ ক্ষেত্ৰত ৰাজ্যৰ আইনে প্ৰাধান্য পাব ধৰণৰ ব্যৱস্থা কৰা উচিত। সামৰণিত ক'ব পাৰি, ৰাজ্যসমূহে ক্ষমতা হস্তান্তৰ কৰিলে ভাৰতৰ কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সংঘাত সমাধানত বৈপ্লৱিক ৰিজাল্ট আহিব। সম্পদৰ ভাগ বতৰা, ধন বিতৰণ, নীতি নিয়ম বিভিন্ন বিষয়ক লৈ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ মাজত সৃষ্টি হোৱা সংঘাতৰ এক সন্মানজনক সমাধান হ'ব। অৰ্থাৎ ৰাজ্যসমূহৰ হাতত অধিক ক্ষমতা অৰ্পণ কৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ সৈতে সংঘাতৰ পৰিসৰ হ্ৰাস কৰিব পাৰে। ৰাজ্যসমূহৰ ৰাজ্যৰ সৈতে জড়িত বিষয়সমূহ তথা তেওঁলোকৰ সম্পদৰ ওপৰত সিদ্ধান্ত নিয়ন্ত্ৰণ কৰা উচিত। ইয়াৰ ফলত ৰাজ্যসমূহে নিজৰ জনতাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰিব আৰু টকাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা নহ'ব। তদুপৰি ৰাজ্যসমূহলৈ ক্ষমতা প্ৰদান কৰাটোৱেই বিকেন্দ্ৰীকৰণ আৰু গ্ৰাছৰুট ডেমক্ৰেচি তৈয়াৰ কৰিব পাৰি। প্ৰতিখন ৰাজ্যৰ জনসাধাৰণৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অধিক সক্ৰিয় ক্ষমতা থাকিব আৰু ৰাজ্য চৰকাৰ নিজৰ নাগৰিকৰ প্ৰতি অধিক জবাবদিহি হ'ব।